फ्रेंड्स आकरो সকলে ভালে আছে মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিও আপোনালোকলৈ এটা আগবঢ়াও বুলি ভাবিছো আপোনালোকে নিশ্চয় নামটো দেখি গম পাইছে কি ভিডিও আগবঢ়াম কেনেকুৱা ধৰণৰ কিন্তু তাৰ আগতে কেইটামান কথা আপোনালোকক কৈ থওঁ কথাগিটা হৈছে যে মই এটো ভিডিও দিয়া বহুতে দেৰি হ'ল যেতিয়া গৈছিল তাৰ পিছতে ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছিলো কিন্তু শেয়াৰ কৰা নহলে কিছুমান ঘৰুৱা প্ৰবলেমৰ কাৰণে আৰু লগতে মোবাইল আপোনালোকে যিসকলে মোৰ ভিডিওবিলাক চাই থাকে গম পায় মই মোবাইলত ভিডিও ৰেকৰ্ডিং কৰো তেতিয়া মই মোবাইলৰ মেমৰিখন চেঞ্জ কৰিছিলো আৰু মোবাইলৰ মেমৰিখন চেঞ্জ হোৱাৰ কাৰণে ভিডিও বহুতখিনি মোৰছ নাথাকিলেগে ঘৰৰ পৰা যেতিয়া আমি উলাই গৈছো তেতিয়াৰ পৰা মই ভিডিওখিনি কৰি যাবলৈ চেষ্টা কৰিছিলো আৰু আপোনালোকক ভালদৰে জনাম বুলি ভাবি পেলাই গুটেখিনি ভিডিও কৰি গৈ আছিলো কিন্তু বহুতখিনি ভিডিও তাৰ মাজত নাইকিয়া হৈ গ'ল তাৰ পিছতে মই আহি পেলাই ভিডিওখিনি ঘৰ আহি পাই পেলাই আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছিলো কিন্তু হেতু কাৰণে শেয়াৰ কৰা হলে কেনেকৈ দিম কি কৰিম ভাবি আছিলো আৰু তাৰ পিছতে আহিলে বিহু আৰু কেইটামান মই ৰেচিপি ভিডিও অলৰেডি আপোনালোকৰ লগত শেয়াৰ কৰিছো বিহুৰ আগতে বনোৱা কিন্তু বিহুৰ ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছিলো কিন্তু মোৰ কিছুমান ঘৰুৱা প্ৰবলেম হ'ল তাৰ বিষয়ে মই পিছত আপোনালোকক জনাম ভালদৰে সবিশেষ কিন্তু এতিয়া মই এটো ভিডিও আপোনালোকৰ লগত যিমানখিনি মোৰ মোবাইলত থাকিলেগে তাৰ দ্বাৰাই আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিছো মোৰ কিছুমান মেমৰি ইউটিউবত থাকি যাব লগতে আপোনালোকৰ কিছুমানৰ সুবিধা হ'ব বুলি আৰু যদি ভাল লাগে অকমান হলেও যদি ভাল লাগে কিবা এটা বুজি পাই তেতিয়া লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লগতে সাবস্ক্ৰাইব কৰাৰ লগতে সাইডৰ বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব যাতে আহিবলগীয়া ভিডিও নটিফিকেশন সমূহ আপোনালোকে পাই থাকে আৰু মই যিমান পাৰো সিমান চেষ্টা কৰিছো যদি অকমান ভাল লাগে তেতিয়া এটা লাইক কৰি দিব কাৰণ মোৰ মনটোকে ভাল লাগিব আৰু এনেদৰে মই আগবাঢ়ি যোৱাত সহায় কৰিব আৰু এতিয়া যিহেতুকে অলপ দিন হ'লে মই ডিসেম্বৰতে গৈছিলো লাষ্ট ডিসেম্বৰ 25ত আমি গৈছিলো আৰু মাৰ্ঘেৰিটা হয় মাৰ্ঘেৰিটালৈ গৈছিলো সিম্ফো ইকোলজ আপোনালোকে চাগে নামটো শুনিছে সাব ভিডিওবিলাক মই যিমান পাৰো সিমান জনাবলৈ চেষ্টা কৰিছো আৰু লগতে কৈ থওঁ আৰু আহি আছে মোৰ ৰেচিপি কিছুমান ভিডিও আৰু লগতে আয়ুক নতুনকৈ স্কুললৈ নিছো তাৰ ভিডিও মই আপোনালোকৰ লগত শেয়াৰ কৰিম চাই থাকিব চেনেলটো আৰু যোনসকলে অলৰেডি সাবস্ক্ৰাইব কৰি থৈছে বহুত ধন্যবাদ আৰু যোনসকলে সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি দিব তেনেহলে এতিয়া ভিডিওটোলৈ আগবাঢ়ো আহক চাই থাকক মোৰ সৰু এটা প্ৰচেষ্টা হয় কাৰণ মই কৈছো আপোনালোকক মোৰ বহুতখিনি ভিডিও ডিলিট হৈ গ'ল হেতু কাৰণে যিমান পাৰো সিমান চেষ্টা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু ভাল লাগিলে যদি লাইক শেয়াৰ আৰু লগতে যদি নতুন হয় সাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেনেহলে চাই থাকক এটা ভিডিওটো শেষলৈকে ৰাতিপুৱা 7:30 বজাত আমি জৰহাটৰ পৰা মাৰ্ঘেৰিটালৈ বুলি ৰাওনা হলো প্ৰথমতে আমি মৰাণত ব্ৰেকফাষ্ট কৰিলো তাৰ মই ভিডিও ৰাখি থৈছিলো কিন্তু আপোনালোকৰ লগত শেয়াৰ কৰা নহব কাৰণ আপোনালোকে গম পাইছে কাৰণটো মোৰ ওচৰত ভিডিওখিনি নাথাকিলেগে আৰু মোৰ লগত আছে চিৰঞ্জীৱ দা তাহা প্ৰীতম আৰু ভাইটি এটা ৰিসৰ্ভ আৰু মোৰ ভন্টি আৰু লগতে আমি গিটা আমাৰ ফেমিলিটো মানে আমি তিনটা আৰু আমি এতিয়া দুলিয়াজান পাইছো দুলিয়াজানৰ পৰাই ভিডিওখিনি আছে মাজে তাতো কিছুমান নাই কিন্তু মই আপোনালোকক এনেকে কথাৰ মাজেৰে জনাবলৈ চেষ্টা কৰিম আৰু যোনসকলে যাবলৈ বিচাৰি আছে বা মানে যাবলৈ ভাবি আছে যাম বুলি তেওঁলোকৰ সুবিধা হ'ব বুলি আশা থাকিল কোনে বাৰু ফুৰি পেলাই খুব ভাল পায় মোক জনাবচোন কমেন্টত মোৰ কিন্তু ফুৰি খুবেই ভাল লাগে কিন্তু আয়ুৰ কাৰণে আজিকালি নোৱাৰো আৰু আয়ু জন্ম হোৱাৰ পিছত এবাৰ ফাৰ্স্ট টাইমে হয় যোনটো ইমান দূৰলে থকাকৈ বুলি আহিছো ক'বলৈ গলেও আমি সোনকালে গুচি আহিবলৈ চেষ্টা কৰো বহুত কমেই গৈছো আয়ু জন্ম হোৱাৰ পিছত কিন্তু এনেকে ফ্ৰেণ্ডৰ লগত প্ৰথম ক'বাত থকাকৈ ফুৰিবলৈ আহিছো আৰু এনেকে বাগান থাকিলে মোৰ বিৰাটে ভাল লাগে সেউজীয়াৰ মাজে আৰু প্ৰথম যাওঁতে আমি অলপমান আগলৈ গুচি গলো কাৰণ আমাৰ ৰাস্তাটো ইমান ভালকে নাজানো আৰু
যোনজন আমাক ড্ৰাইভাৰে লৈ গৈছিলে তেওঁ আমাক বহুত সহায় কৰিলে আৰু তেওঁ ভালদৰে জনা নাছিলে কাবাক সুধি তেনেকৈ যোৱা হৈছিলে সেইটো কাৰণে আমি বহুত দূৰ আগলৈও গুচি গ'লোঁ তাৰপিছতে আকৌ ঘূৰি আহিবলগীয়া হ'ল সেইটো কাৰণে আমাৰ অকণমান টাইমো গুচি গ'লগৈ আৰু একচুৱেলি আমি বহুতখিনি ফুৰা কথাই আছিলে কাৰণ আমি বহুতখিনি জেগা যাম বুলি ভাবিছিলোঁ কিন্তু নেক্সট টাইম যাম বুলি ভাবিলোঁ কাৰণ কি আমাৰ পোৱাগৈ বহুত দেৰি হৈ গ'ল আৰু নিজৰ গাড়ীখন থকাহেঁতেন তাৰপৰা আমি ওলাই আহিব পাৰিলোঁহেঁতেন কিন্তু এতিয়া নিজৰ গাড়ীখন নথকাৰ কাৰণে অকণ প্ৰব্লেম হৈ গ'ল সেইটো কাৰণে তেনেকৈ ফুৰা নহ'লে কিন্তু যিমানখিনি পালোঁ সঁচাকৈ বহুত মেমৰেবল হয় বহুত ভাল লাগিলে আৰু মনে মিলা মানুহখিনিৰ লগত গৈ এনেও ভালেই লাগে নহয়নে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে মই সবিশেষ জনাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিলে কি লাগিলে সকলোখিনি জনাবলৈ চেষ্টা কৰিম এতিয়া আমি ইক' লজৰ ভিতৰলৈ সোমাইছোঁ বাগানৰ মাজে মাজে আৰু এয়া পাই গৈছোঁহি ইতিমধ্যে ভিডিঅ'টো শেষলৈকে চাই থাকক মই গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম পাই গ'লোহি এতিয়া আমি সোমাই লওঁ তাৰপিছতে আপোনালোকক দেখুৱাই আছোঁ কি কি আছে কি কি নাই একচুৱেলি বহুত কথা হ'ল পিছত পাতিম গোটেই অৱস্থা নাইকিয়া হৈ গ'লগৈ আৰু এতিয়া বাজিলে 4টা বাজি গ'ল নামি লওঁ তাৰপিছতে দেখুৱাই আছোঁ গাড়ী আছিলে বেলেগ হৈ গ'ল বেলেগ আমাৰ চুচু লাগিছে সোনকালে ৰিলিজ কৰি দিয়া মই ভিডিঅ' কৰি আছোঁ কোনোবাই যদি মিছা কথা কৈছে to front মজা ন ভালে হৈছে ভয় লাগিলে একচুৱেলি ৰাতি থাকিবলৈ যাবলৈ কিন্তু এনেই যাব পাৰিলোহেঁতেন ন এইফালে বনাই আছে হোৱা নাই ন এইফালে চা আকৌ বনাই আছে হোৱা নাই ওপৰলৈও যাম ভিতৰলৈও যাম দেখুৱাই দেখিম ইফালে আমি সোমাই আহিম আৰু এয়া মই চাংঘৰটো যোনটো দেখুৱাইছিলোঁ তাৰ ওপৰৰ পৰা উঠি পেলাই ভিডিঅ'টো লৈছোঁ আৰু বাৰু সঁচাকৈ বিৰাটেই ধুনীয়া এনেকৈ গোটেইখিনি চাংঘৰৰ এক্সপিৰিয়েঞ্চ মোৰ প্ৰথম সোমাইছোঁ এনেকুৱা ঘৰত আৰু আজি থাকিমো আৰু প্ৰথম এইফালে ৰেষ্টুৰেণ্টখন আছে ইয়াতে খাবলৈ দিয়া হয় যদি কোনোবা খাবলৈ আহে এতিয়া আমি পিছফালে যাম কাৰণ আমি যিহেতুকে আমি ষ্টে কৰিবলৈ আহিছোঁ থাকিবলৈ আহিছোঁ সেইটো কাৰণে পিছফালে যাম আমাৰ আইৱে বিৰাটেই ভাল পাইছে আৰু এতিয়া মই চিধা গৈ আছোঁ আৰু এইখিনি গোটেই বস্তুখিনিয়ে বাঁহৰ আৰু বিৰাটেই ধুনীয়া কেমেৰাতকৈও সঁচাকৈ নিজে মই চাই পেলাই বেছি ভাল পাইছোঁ আপোনালোকে আহিবলৈ চেষ্টা কৰিব আৰু এইফালে এটা ৰুম আছে এইটো এটা ৰুম আৰু ইটো চাইডেও এটা ৰুম আছে এইটা ছিংগল ৰুম হয় তাতো এটা আমাৰ ৰুম লোৱা আছে কিন্তু মই দেখুৱা নহ'লে আৰু এইফালে বনফায়াৰ কৰিছিলোঁ আমি ৰাতি কিন্তু তাৰ ভিডিঅ'টো মই কৰি ৰাখিছিলোঁ কিন্তু নাথাকিলেগৈ সেইটো কাৰণে মই এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ আৰু এইফালে ডাইনিং আছে এইফালৰ পৰা মই দেখুৱাই দিছোঁ আপোনালোকক
এইফালে বনফায়াৰ কৰিছিলোঁ আমি বহুত ভাল লাগিলে বহুত দেৰিলৈকে থাকিলোঁ এনেকৈ কিন্তু তাৰো বহুতখিনি মেমৰি আছিলে কিন্তু মোৰ ওচৰত নাথাকিলে সেইটো ময়ে দুখিত আৰু মোৰো বেয়া লাগিছে সেইটো কাৰণে আৰু এইফালে বাওঁফালে যোনফালে যায় সেইফালে বাথৰুম আছে তাৰো মই ভিডিঅ' কৰি ৰাখিছিলোঁ কিন্তু সেইখিনিও নাথাকিলেগৈ আপোনালোকক যোনখিনি আছে মই সেইখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া আমি লজৰ ফালে গৈ আছোঁ মানে আমাৰ ৰুমকেইটা যোনফালে আছে আৰু এইফালে বনাই আছে আৰু এইফালে সোঁফালে গৈ পেলাই আকৌ সোঁফালে আমি এতিয়া আহি পেলাই সোঁফালে সোমাইছোঁ আৰু এইফালে লজকেইটা আছে মানে ৰুমকেইটা আছে আমাৰ ফাৰ্ষ্ট ৰুমটো আছে এটা ফেমিলি আমি তাৰ তিনিটা ৰুম আমি বুক কৰিছোঁ এটা ছিংগল ৰুম আৰু দুটা আৰু ৰুম বুক কৰিছোঁ আৰু তিনিটাকৈ মানুহ থাকিবলৈ দিয়া হয় ইয়াতে আৰু এনেকৈ তলতে শুব লাগে সঁচাকৈ বিৰাটেই ভাল লাগিলে কিন্তু যদি ল'ৰা ছোৱালী লৈ আহে আৰু ঠাণ্ডা দিনত আহে তেতিয়া অকণমান কাপোৰ সৰহকৈ লৈ আহিব কাৰণ ইয়াত বহুতেই ঠাণ্ডা বহুত বেছি ঠাণ্ডা সেইটো কাৰণে কৈছোঁ আৰু এতিয়া আমি ইটো ৰুমো দেখুৱাইছোঁ ইটো ৰুমো আমাৰ ইটো ৰুম এয়া এইটো মই আমাৰ ফেমিলিটো আৰু ভণ্টি আমাৰ লগতে থাকিব আৰু মই ইফালেদি আপোনালোকক দেখুৱাই দিছোঁ এইফালে ৰিচিপশ্যনটো আছে আৰু ইফালে ৰেষ্টুৰেণ্টলৈ যাব পাৰি এইফালেদি যোনটো ৰাস্তা দেখিছে আৰু এতিয়া আমি বাহিৰলৈ ওলাই যাম এইফালেদি আপোনালোকে যদি থাকিবলৈ আহে তেতিয়া এইফালেদি সোমাব লাগে কিন্তু আমি ৰেষ্টুৰেণ্টৰ ফালেদি সোমাই আহিলোঁ আৰু এয়া বিৰাটেই ধুনীয়া সঁচাকৈ বিৰাট ধুনীয়া আৰু এতিয়া আমি লাঞ্চ কৰিবলৈ লৈছোঁ টোপোলা ভাত ইয়াৰ বেলেগ একো নাপালেও মই কিন্তু খাদ্যটো বিৰাটেই ভাল পালোঁ বিৰাটেই টেষ্টি হয় আৰু এয়া গাহৰি ফ্ৰাই আৰু লগতে বইল চিকেন আছে আৰু এইটো হৈছে চাটনি হয় শুকান মাছৰ বিৰাটেই টেষ্টি বিৰাটেই অথেণ্টিক আৰু যোনটো ব্ৰেকফাষ্ট আছিলে তাৰ মই ফটো এখনকৈ আপোনালোকক লগাই দিম কিন্তু ব্ৰেকফাষ্টটো মই ভালকৈ দিয়া নহ'ব কাৰণ আপোনালোকে গম পাইছে কাৰণটো বিৰাটেই টেষ্টি আছিলে ব্ৰেকফাষ্টটো চুঙা পিঠা তাৰ ট্ৰেডিশ্যনেল এটা পিঠা আৰু লগতে একদম পিয়ৰ মানে মৌ আৰু তাৰ চাহপাত দিয়ে চাহ বিৰাটেই টেষ্টি ডাঙৰ অমলেট বহুতখিনি আছিলে কিবাকিবি আৰু বিৰাটেই টেষ্টি আছিলে আৰু এয়া কোন গম পাইছে তাহা প্ৰীতম আৰু সেইটো মোৰ ভাইটি আছিলে ঋষভ আৰু মোৰ ভণ্টি চিনি পাইছে দেখিয়ে থাকে আৰু এয়া চিৰঞ্জীৱ দা সেই বনফায়াৰ দৃশ্য এখন ফটোকেইখনকৈ মই লগাই দিছোঁ কাৰণ নাথাকিলেগৈ তাৰ সেইটো কাৰণে ফটোকেইখনকৈ লগাই দিলোঁ গুড মৰ্ণিং ফ্ৰেণ্ডছ নেক্সট মৰ্ণিঙৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চাওক ডে ভিউটো কেনেকুৱা ধুনীয়া হয় আৰু সঁচাকৈ বিৰাটেই ধুনীয়া এখন ব্ৰেকফাষ্টৰ এখন ফটো লগাই দিছোঁ যিহেতুকে কৈছোঁৱেই ব্ৰেকফাষ্টৰ ভিডিঅ' নাই এইটো মোৰ ৰুমৰ পৰা ভিউ হয় গোটেই বাগানখন দেখি থাকি আৰু বিৰাটেই সেউজীয়া বিৰাটেই ধুনীয়া আৰু চবেই ভাল লাগিলে কিন্তু এটা ইয়াত প্ৰব্লেম অকণমান বাথৰুমটো দূৰ হয় ৰুমৰ পৰা সেইটোৱে এটা প্ৰব্লেম বিৰাটেই ধুনীয়া এনেই থাকিবলৈ বহুতখিনি বনাই থকা হৈছে যিহেতুকে বাথৰুমবিলাকো ওচৰলৈ চাগে অনা হ'ব কিন্তু টাইম আছে অলপমান সেইটোৱে ঠিক কৰিলে চবেই ভাল লাগিব ইয়াতে ব্ৰেকফাষ্ট কৰি অকণমান টাইম বাহিৰত বহাৰ পিছত গোটেইখিনি চালোঁ আমি তাৰপিছতে আমি এতিয়া যাবলৈ ওলাইছোঁ কাৰণ আমাৰ গাড়ীখনো 2টা বজাত দিয়া কথা আছিলে লাঞ্চ আমি বেলেগতে কৰি ল'ম আৰু কালি দিনৰো একেবাৰে পাতলাকৈ কৰিলোঁ কিন্তু তাৰো ভিডিঅ'খিনি নাথাকিলেগৈ বনফায়াৰ কৰোঁতে খাবলৈ যিখিনি দিছিলে বহুত টেষ্টি হয় এতিয়া আমি যাবলৈ ওলাইছোঁ কিন্তু মোৰ আৰু এদিন ইয়াত ষ্টে কৰিবলৈ মন আছিলে কাৰণ ইয়াত ইমানেই ভাল লাগিছিলে কিন্তু থকা নহ'ব কাৰণ নিজৰ প্ৰব্লেমৰ কাৰণে পিছত আহিম কেতিয়াবা আপোনালোকক দেখুৱাম বাহিৰলৈ ওলাইছোঁ এতিয়া জোতাযোৰ পিন্ধিব লাগিব তাৰপিছত
লাইফে দেখুৱাই আছোঁ জিন্স পিন্ধি আছোঁ ভালকৈ দেখুৱাম চাই থাকক ভিডিঅ'টো এতিয়া গৈ থাকোঁ আমাৰ গাড়ীখন আহি পালেহি যিহেতু কালি যোনখন গাড়ী আমাক ড্ৰপ দিছিলে সেইখন গাড়ীৰে নিবলৈ আহিছে আৰু গৈ থাকোঁ আকৌ কেতিয়াবা আহিম ভাল লাগিলে আহি ফটো দুখন মানে মই ক্লিক কৰি লওঁ ঠিক আছে আপোনালোকক লগ পাই আছোঁ কিবা গাড়ী চাড়ীত উঠি বা যেনেকৈ হওক লগ পাই আছোঁ হৈ গ'ল নহয় মই ক'ত বহোঁ মই পিছলৈকে গুচি যাওঁ ন চিন্টুৰ লগত মোকে আজি অকণমান সেইখন হেৰি কৰি দিওঁ হৈ গ'ল ৰেডি মানুহবোৰ উঠা মোৰ ভাগৰ জেকেটবোৰ হাতত লৈ ল'বা দেই নিজৰ নিজৰ জেকেট হাতত লৈ ল'বা নিজৰ মালৰ ওপৰত নিজৰ চকু দিবা গৰম উঠিছে আমাৰ সৰুটো ভাল নে এইটো মই হাতত ল'ম সেইটো চাৰ্ফৰ পেকেটটো দিলোঁ চাৰ্ফৰ পেকেট ইয়াতে থাকি গ'ল সেই ন আমাৰ কি বস্তু ইয়াত থ'ব লাগিব ইয়াতে চেণ্ডেল থাকি গ'ল সুধিছে চেণ্ডেল থাকি গ'ল নি ক্ৰক্স থাকিলে নেকি এইটো নহয় আমাৰ ঘৰ নাই আয়ু চোৱা আয়ুটো এখনো ফটোও নাই আয়ুৰ এখনো ফটো নাই আয়ুটো ফটো মৰা নাই ন আয়ু ফটো নাই আয়ু মাৰিবলৈ নিদিয়ে ফটো ৰখিয়ে নিদিয়ে আয়ু আছে মানুহবোৰ ক'ত গ'ল মানুহবোৰ সেইফালে আছে ক'ত আছে আহা আয়ু আহা যাম বুলি ক'বলৈ কি কোৱা আয়ু যাম ব'লা ইয়াত আমাৰ খানা ন ভালেই যে ডাঙৰ ন তহঁতে আহিছ এইখিনি আমাৰ মানুহ এতিয়া খাবলৈ বহিছোঁ ইয়াত হাঁহৰ মাংস খাবলৈ বহুত ভাল ভণ্টি আগতে আহিছে কাৰণ তাই দুলীয়াজানত অলপ দিন আছিলে সেইটো কাৰণে তাই হেৰিতে আহিছোঁ আৰু আমাৰ যোনজন ড্ৰাইভাৰ আছিলে তেওঁ দাদাই আমাক ক'লে বহুত ভাল হয় ইয়াত খাবলৈ আৰু ইয়াত বহুত ধৰণৰ দেখিছেনে চাটনি দিয়া হৈছে পিটিকা দিয়া হৈছে চবেই খাবলৈ বিৰাটেই টেষ্টি আছিলে আৰু আমি থালি লৈছিলোঁ লগতে লৈছিলোঁ হাঁহৰ মাংস আৰু লগত পনীৰ লৈছিলোঁ ভণ্টিয়ে হাঁহৰ মাংস নাখায় সেইটো কাৰণে তাই পনীৰ লৈছিলে তাইৰ কাৰণে বুলি আৰু প্ৰতিটো বস্তুৱে খাবলৈ বিৰাটেই টেষ্টি যদি কেতিয়াবা আহিব পাৰে
ভাল পাব ইয়াতে খাই আৰু যিজন দাদাৰ লগত আমি গৈছিলোঁ তেওঁ যদি কণ্টেক্ট নাম্বাৰটো লাগে মোৰ লগত মোক কমেণ্ট বক্সত জনাব পাৰে মই দিবলৈ চেষ্টা কৰিম আৰু এইখিনি আমাৰ মানুহ আৰু তেওঁ সেই ফোন যে কাণত লৈ আছে তেওঁ আমাৰ দাদা আমি এতিয়া খাই বৈ আজৰি হলো এতিয়া ক'ত যাম আমি টিপাম ন টিপাম যাম বুলি ভাবিছো প্ৰথমতে গাড়ীখন লৈ ল'বগে লাগিব আমাৰ গাড়ীখন হেৰি কৰি আছে ইহঁতে কিন্তু বহুত দেৰি হ'ব এতিয়া গাড়ীখন লৈ ল'বগে লাগিব প্ৰথম লৈ লওঁ তাৰপিছত চাই লওঁ যদি মানে টাইমটো বেছি নহয় তেতিয়া যামগে আপোনালোকক দেখুৱাই থাকিম চাই থাকক ভিডিঅ'টো আয়ু আমাৰ মানুহখিনি ইতিমধ্যে গাড়ীত বহাইহে নাই আৰু গাড়ীত যিমানে দেৰি কৰি থাকিব সিমানে দেৰি হৈ গৈ থাকিব যাবলৈও নাপাম ৰ'ব মই মাতি আনো চবকে তাৰপিছতে গৈ আছে আপোনালোকে দেখুৱাই থাকিম মানুহখিনি টিপামলৈ গ'লোঁ কিন্তু বহুতেই দেৰি হৈ গ'ল কাৰণ আন্ধাৰ হৈ গ'ল সেইটো কাৰণে মই ভিডিঅ'খিনি কৰিছিলোঁ যদিও ভালদৰে নাহিলে সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ আৰু আমিও ভালদৰে নেদেখিলোঁ কাৰণ ইয়াতে বাঘ ওলাই বুলি বহুতে ক'লে সেইটো কাৰণে ভালদৰে চাবলৈ নহ'লে কেতিয়াবা দিনত আহিব লাগিব তালে বুলিয়ে আহিব লাগিব কাৰণ এনেকৈ দিগদাৰ হয় ন অকণমান আহিবলৈ সেইটো কাৰণে যিমান পাৰোঁ সিমান ট্ৰিপটোত কি কি এক্সপিৰিয়েঞ্চ হ'ল কি নহ'লে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আশা থাকিল ভাল পাইছে অলপ হ'লেও ভাল পাইছে বুলি আৰু ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে যদি নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু চাইডে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰোঁ পিছত মই কেইখনমান ফটোৱে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু যদি নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই সকলো সুস্থ থাকক সুখী থাকক তাৰ কামনাৰে